মোৰ প্ৰডাক্টিভ ফুল কৰাটো খুব ভাল লাগে। এইটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ আৰু এই কাৰণে মই প্ৰতিদিনে নিজৰ বাবে অলপ সময় নিশ্চয়কৈ উলিয়াই লাও। তুমি জানা, মি টাইম আৰু এইবোৰ ভাল অভ্যাসৰ মাজত এতিয়া এটা নতুন অভ্যাসও যোগ হৈছে, লাইক ষ্টেজ ভিডিঅ' চোৱা। যেতিয়া মই সেই ভিডিঅ'বোৰ স্কিপ নকৰি চাই থাকো, তেতিয়া মোৰ উদাস টাইম কাউণ্ট হয় আৰু সেই অনুসৰি মই ৰিৱাৰ্ড পাওঁ। এইটো মোক সহায় কৰে আৰু কোনো নেগেটিভ প্ৰভাৱ নেপৰে। ইয়াৰ বাবে প্ৰতিদিনৰ এটা সীমাও নিৰ্ধাৰিত থাকে। মোৰ স্ক্ৰীন টাইম প্ৰায় ঘণ্টা, সিয়ে এইদৰে পাৰ হৈ যায়। ইয়ে মোৰ বিনোদনো দিয়ে আৰু আয়ু হয়। তুমি জানা, সাইড হাসল গোলছ এই অৰ্থনীতিৰে এটা আয়তেই ঘৰ চলা মুস্কুল। সিয়ে চক্ৰান্ত হওঁ, আনন্দ কৰা আৰু স্মাৰ্ট উপায়ত কাম কৰা।